Hello everyone, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজিৰ এই ভিডিঅ'টোত কেইটামান খুব ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিবলৈ গৈ আছো যিকেইটা কুৱেশ্যন প্ৰায় এক্সামত আহি থকা দেখা যায় মোষ্টলি কুৱেশ্যন কেইটা আহিয়ে থাকে প্ৰত্যেক এক্সামতে গতিকে কুৱেশ্যন কেইটা আপোনালোকে লিখি ৰাখিব সো প্ৰথম কুৱেশ্যনটো লৈছো প্ৰথম কুৱেশ্যন হৈছে ভলন্টাৰী বাই হিচাপে কাক জনা যায় সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভানুমতি তালুকদাৰ নেক্সট কুৱেশ্যন অসমীয়া ভাষাৰ অন্ধকাৰ সময় বুলি কোনখিনি সময় কোৱা হয় সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1836 চনৰ পৰা 1873 চনলৈকে সেই সময়খিনি কোৱা হয় 37 বছৰে এই সময়খিনিত আমাৰ অসমীয়া ভাষাটো প্ৰায় নাইকিয়া হৈ পৰিছিল সেই সময়ত বঙালী ভাষাই গা কৰি উঠিছিল আৰু এই কাৰণে এই সময়খিনিক অসমীয়া ভাষাৰ কাৰণে এন্ধাৰৰ সময় বুলি কোৱা হয় এই সময়খিনি অসমীয়া ভাষাটো প্ৰায় নাইকিয়া হৈ পৰিছিল নেক্সট কোৱেশ্যন এছাম এছ'চিয়েশ্যনৰ প্ৰথম বৈঠক ক'ত হৈছিল সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিব্ৰুগড়ত 1905 চনত এছাম এছ'চিয়েশ্যনৰ প্ৰথম সেশন হৈছিল সো এই কুৱেশ্যনটো আপোনালোকে মনত ৰাখিব খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সংৰক্ষিণী সভা প্ৰথম কোনে গঠন কৰিছিল সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী দেৱে প্ৰথম কি কৰিছিল সংৰক্ষিণী সভা গঠন কৰিছিল কাৰণ অসমৰ জনসাধাৰণৰ যিখিনি অধিকাৰ আছে সেই অধিকাৰখিনি সংৰক্ষণ কৰিবৰ কাৰণে তেখেতে এই সংস্থাটি গঠন কৰিছিল গতিকে এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব নেক্সট কুৱেশ্যন ও মোৰ আপোনাৰ দেশ গীতটি প্ৰথম মানে অফিচিয়েলি হিচাপে কোন চনত গ্ৰহণ কৰা হৈছিল সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1927 চনত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম বৈঠকৰ সভাপতি কোন আছিল সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱা 1916 চনৰ গুৱাহাটীত প্ৰথম বৈঠক হৈছিল অসম ছাত্ৰ সন্মিলনৰ গতিকে এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিব কুৱেশ্যন কেইটা নেক্সট কুৱেশ্যন তলৰ কোনটোক অসমীয়া বুৰঞ্জীৰ মধ্যযুগৰ অন্ত হিচাপে বিবেচিত কৰা হয় সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 92 সন্ধিৰ পাছতে অসমৰ ইতিহাসৰ বা অসমৰ বুৰঞ্জীৰ আধুনিক যুগ আৰম্ভ হৈছিল অৰ্থাৎ মধ্য যি মানে যুগ আছিল সেই যুগ অন্ত পৰিছিল সো এইটো মনত ৰাখিব আহোম শাসনকালত বনাঞ্চল ৰক্ষণাবেক্ষণৰ কাৰণে কোন দুজন বিষয়াক নিযুক্ত কৰা হৈছিল সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে হাবিয়াল বৰুৱা আৰু কাঠকটীয়া বৰুৱা নেক্সট কুৱেশ্যন আহোম শাসনকালত আয় ব্যয় আৰু মাটিৰ হিচাপ ৰাখিবৰ কাৰণে কাক নিযুক্ত কৰা হৈছিল সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে কাকতিয়ে এই সকলোবিলাক চোৱা চিতা কৰিছিল ঋগভান উৎসৱ কোনে পালন কৰে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আহোমসকলে ঋগভান চেৰেমনি মানে উদযাপন কৰে বিশেষকৈ আপোনালোকে বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ বা যিবিলাক জাতি জনগোষ্ঠীবিলাকে যিবিলাক ধৰণৰ পূজা পাৰ্বণ পালন কৰে সেইবিলাক কুৱেশ্যনত আহি থকা দেখা যায় গতিকে সেই কুৱেশ্যনবিলাক আপোনালোকে চাব সেই তথ্যবিলাক আপোনালোকে চাব কোনটো জনগোষ্ঠী বা কোনটো জনজাতিয়ে কোনটো পূজা পালন কৰে কোনটো উৎসৱ পালন কৰে এনেকুৱা ধৰণৰ কুৱেশ্যন আহিবই গতিকে সেইখিনি আপোনালোকে ভালকৈ চাই ল'ব নেক্সট কুৱেশ্যন দক্ষিণ পূব এছিয়া ৰামায়ণ অনুসন্ধান কেন্দ্ৰৰ কোনে স্থাপন কৰিছিল সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে মামণি ৰয়ছম গোস্বামীয়ে দক্ষিণ পূব এছিয়া ৰামায়ণ ৰিচাৰ্চ চেণ্টাৰ বা ৰামায়ণ অনুসন্ধান কেন্দ্ৰ স্থাপন কৰিছিল খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মনত ৰাখিব নেক্সট কুৱেশ্যন অসমৰ প্ৰথম হাইস্কুলখন কি আছিল যিখন গুৱাহাটীত স্থাপন কৰা হৈছিল সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে কটন কলেজিয়েট গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল ডাইৰেক্টৰেট অফ হিষ্টৰিকেল এণ্ড এণ্টিকুৱেৰিয়ান ষ্টাডিজ এছাম কোন চনত স্থাপন কৰা হৈছিল সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1928 চনত অসমৰ ক'ত মৃৎশিল্প উদ্যোগ আছে সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে ধুবুৰী জিলাৰ যি আশাৰীকান্দি আছে সেই আশাৰীকান্দিত কি আছে আমাৰ মৃৎশিল্পৰ মানে প্ৰকল্প আছে বা মৃৎশিল্পৰ আমাৰ উদ্যোগ আছে এইটো যোৱাবাৰ এডিআৰই এক্সামত আহিছিল খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বেলেগ ধৰণৰ এক্সামতো আহিব পাৰে গতিকে মনত ৰাখিব এইটো নেক্সট কুৱেশ্যন অসম কেশৰী হিচাপে কাক জনা যায় সো শুদ্ধ উত্তৰ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীক আমি অসম কেশৰী হিচাপে জানো সো মনত ৰাখিব এই কুৱেশ্যন কেইটা গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে এতিয়ালৈকে থেংক ইউ